হয়, আজি আমি বিটিআৰ এই অঞ্চলৰ প্ৰায় 30টাকে জাতীয় আৰু ছাত্ৰ সংগঠন, আমাৰ যি কোঅৰ্ডিনেশ্যন কমিটি, সমন্বয়ৰক্ষী কমিটি যি 30টা অৰ্গেনাইজেশ্যনৰ আছে, আমি একেলগে ইয়াত আমাৰ কোচ ৰাজবংশী, আমাৰ উৰিয়া, আমাৰ বেংগলী, আমাৰ মানে সান্থাল, আমাৰ ইয়াত যিখিনি আছে গোটেইখিনি আমি একেলগে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বৰ্তমান 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী চিডলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগত আমি ইয়াত আলোচনাত মিলিত হৈছোঁ। আৰু ইয়াৰ মূল কাৰণটো হ'ল যে বিটিআৰৰ অঞ্চলত 2020 শান্তি চুক্তিৰ পিছত শান্তি প্ৰতিষ্ঠা কৰা আমাৰ 30টা সংগঠনৰ এটা প্ৰধান লক্ষ্য উদ্দেশ্য আছিল। দ্বিতীয় লক্ষ্য উদ্দেশ্য আছে যে বিটিআৰ চুক্তিৰ দফাসমূহ আমি আখৰে আখৰে ৰূপায়ণ কৰিব লাগে। সামাজিকভাৱে আমি বন্ধন আৰু সমন্বয় গঢ় দিব লাগে, যাতে আমি ইয়াত চিৰস্থায়ীভাৱে আমি শান্তিৰে আমি জীয়াই থাকিব পাৰোঁ। আৰু সকলো জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা, যিখিনি ইছ্যুবিলাক আছে, ইয়াত মাটি বাৰীৰ কথাই হওক, জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথাই হওক, সেই অধিকাৰসমূহ যাতে বিটিআৰ কাউন্সিল চৰকাৰৰ যোগেদি সমাধান কৰিব পৰা যায়। আৰু যিবিলাক কাউন্সিলৰ ওপৰৰ সমস্যা আছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত এইটো সমাধান কৰিব পৰা যায়। সেই লক্ষ্যসমূহ ৰাখি পেলাই আমি একত্ৰিতভাৱে মিলিত হৈছিলোঁ আৰু 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰিছিলোঁ। 2021 চনত বিধানসভাত আমি কিছুমান সহায় কৰিছিলোঁ। আৰু এই সহায়ৰ যাত্ৰা এটাই আছিল, এই 3-4টা পইণ্ট। ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই। সহায় কৰিছিলোঁ শান্তিৰ স্বাৰ্থত, সহায় কৰিছিলোঁ বিটিআৰ চুক্তি ৰূপায়ণৰ স্বাৰ্থত, সহায় কৰিছোঁ জাতি জনগোষ্ঠীৰ যিখিনি আধৰুৱা অমীমাংসিত জাতীয় সমস্যা বা যিখিনি তেওঁলোকে আকাংক্ষা আছে ইয়াৰ স্বাৰ্থত আমি সিজনে সিজনক সহায় কৰিছোঁ। এপছুৱে আন জাতীয় দল সংগঠনক সহায় কৰিছে, তেওঁলোকে আমাক সহায় কৰিছে। আৰু আজি পুনৰ এই লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একত্ৰিত মিলিত হৈছোঁ আৰু আমাৰ কথাখিনি, আমাৰ দাবী, আমাৰ বিষয় সমস্যাখিনি আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কৈছোঁ, প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি কৈছোঁ। তেওঁলোকে আমাক আশ্বাস আৰু বিশ্বাস দিছে আৰু তেওঁলোকে সমস্যা সমাধানৰ সূত্ৰ ওলাইছে। আৰু আগন্তুক দিনত আমি একেলগে তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ। এই কথা মই স্পষ্টভাৱে আমি আজি প্ৰকাশ কৰিলোঁ। আমাৰ স্থিতি আমাৰ অল বিটিআৰ চিভিল কাষ্ট ষ্টুডেণ্ট ইউনিয়ন ইতিমধ্যে আমাৰ CC বিটিআৰৰ প্ৰমুখ্য আমাৰ দীপেন বড়ো ডাঙৰীয়া কথাখিনি কৈছে। তথাপি আমি অল বিটিআৰ চিভিল কাষ্ট ষ্টুডেণ্ট ইউনিয়নে বিটিআৰৰ শান্তি, ঐক্য আৰু উন্নয়নৰ স্বাৰ্থত আমি ইতিমধ্যে আমাৰ NDA প্ৰাৰ্থী আৰু UPPLৰ সমৰ্থিত প্ৰাৰ্থী আমাৰ জয়ন্ত বসুমতাৰীক আমি সমৰ্থন দিছোঁ। আমি পূৰ্ণ সমৰ্থন আগবঢ়াম আৰু তেখেতক জয়যুক্ত কৰাৰ কাৰণে আমি আমাৰ সংগঠনৰ পৰা চেষ্টা কৰিম। আশা কৰিছোঁ আমাৰ CC বিটিআৰ যিখিনি আমাৰ কমিটি আছে সেইখিনিও সহযোগিতা আগবঢ়াব বুলি আমাৰ এটা আলোচনা হৈছে ইতিমধ্যে। আজি আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক কিছুমান ক্ষেত্ৰত আমাক আশ্বাস দিছে, যাতে আমাৰ উন্নয়নৰ ক্ষেত্ৰত কিছু এই আশ্বাসত আমি ফলৱৰ্তী হৈছোঁ। আৰু সেই হিচাপে আমি অল বিটিআৰ চিভিল কাষ্ট ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ। আজি CC বিটিআৰ মেম্বাৰ অৰ্গেনাইজেশ্যনৰ এখন আমাৰ বিটিআৰৰ মুৰব্বী মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে আমাৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেণ্ডিডেট এখন আলোচনা হৈ যায়। আৰু এই আলোচনাত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ যি সমস্যা আছে এই সমস্যাক লৈ মতামত আগবাঢ়ে। আৰু আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ বিটিআৰত থকা আমি বিভিন্ন সমস্যাক লৈ আমিও এইখিনি কথা অৱগত কৰা হৈছে। আৰু এই অঞ্চলৰ যি মানে আমাৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আৰু বিটিআৰ চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰি আছে, সেইকাৰণে আমি বিটিআৰ আক্ৰাচুই আজিৰ এই সভাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু আমি আগৰ পৰাই আছোঁ। আৰু আমি আশা কৰিছোঁ যে আমাৰ এই অঞ্চলত শান্তি সম্প্ৰীতি তথা বিভিন্ন জাতি জনগোষ্ঠীকে ধৰি কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে এই সমস্যাখিনি সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আগন্তুক কোকৰাঝাৰ লোকসভা সমষ্টিত যি কেণ্ডিডেটে মানে আগবাঢ়িছে, আমি নিশ্চয় আমাৰ সংগঠনৰ মাজত অলপ আলোচনা বিলোচনা ভালকৈ কৰি পেলাই আমি নিশ্চয় আগন্তুক দিনত আগুৱাই লৈ যাম। ৰাজনৈতিক সমৰ্থন আগবঢ়োৱাৰ চিন্তাও আছে নেকি? না, আমি আমাৰ সংগঠনৰ মাজত আমি আলোচনা বিলোচনা কৰিম। আজি আমি পজিটিভলি আমাৰ কথাখিনি আমাক স্পষ্ট ভাষাৰে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক পজিটিভলি কৈছে যে কোচ ৰাজবংশীসকলৰ বিটিআৰত থকা যি সমস্যা আছে সমাধান কৰিব। আৰু সমাধানৰ সূত্ৰ আমি দেখা পাইছোঁ
তেওঁৰ মানে যিটো চৰকাৰৰ যি মানে পলিচি কোচ ৰাজবংশীসকলক বাদ দি পেলাই পলিচি কৰা নাই। কোচ ৰাজবংশীসকলক লগত লৈ পেলাই যি পলিচি এটা কৰি আছে আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি অনাগত দিনত আমি এই অঞ্চলৰ শান্তি সম্প্ৰীতি তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় একতা, এই একতাটো বাহাল ৰখাৰ কাৰণে আমি চৰকাৰৰ লগত কিছুমান ক্ষেত্ৰত আমি থাকিবলৈ আমি আগবাঢ়িম। চৰকাৰে ক'ব